আজি খুব ভাল খবৰ এটা কি জানেনে আজি কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ময়দান আলী আহমেদৰ 12খন পুথি একেলগে উন্মোচিত হয় আৰু খুব ভাল কথা আমি সকলোৱে তেখেতৰ পুথিসমূহ পঢ়িব লাগে হল ৰক্তেৰ বিস্ফোৰণ 17 জানুৱাৰী ৰশ্মিৰ প্ৰভাৱ দ্বিভাষিক কবিতা সংকলন অন্তৰ্দেশীয় ভ্ৰমণ কাহিনী অসমীয়া শায়ৰী কাব্য সংহতি জীয়াই থকাৰ প্ৰমাণ আৰু পুথিসমূহ উন্মোচন কৰা হয় আহি আহি আমি বৰপথাৰ স্কুল পালোঁ চাওকচোন কিমান ধুনীয়া স্কুল সম্পূৰ্ণ গভৰ্ণমেণ্ট স্কুল এখন হয় গাঁৱত স্কুল বহুত ধুনীয়া বঙাইগাঁও জিলাৰ অন্তৰ্গত এয়া বৰপথাৰ হাইস্কুলখন ইমান ধুনীয়া 3তলীয়া নে 2তলীয়া বৰ ধুনীয়া ইয়াতে হ'ব দ্বিভাষিক অধিৱেশনখন আছে অসম ৰাজ্যিক বৰপথাৰ কবি সন্মিলনৰ বৰপথাৰ ভাষা বহুভাষিক কবি সন্মিলনৰ লগতে তেখেত সকল ইয়াত আহিবৰ কাৰণে মই চিৰকৰ্তব্য বুলি ভাবিছোঁ আশা কৰোঁ He is a man of self-control. He is no other than from Kolkata. Nilom sir, please. She is dynamic. Mahmouda and Begum from Kolkata. বৰপথাৰ শাখা বহুভাষিক কবি সন্মিলন অসম বহুভাষিক কবি সন্মিলনৰ অন্তৰ্গত প্ৰথম বাৰ্ষিক অধিৱেশন In this speech, with your love, affection, and your really, it is great love. এইটো সুন্দৰ মুহূৰ্ত এয়া কবি ময়দান আলী আহমেদ ডাঙৰীয়াৰ একেলগে 12খন পুথি উন্মোচন কৰা হয় সঁচাকৈয়ে খুবেই ভাল খবৰ খুবেই ভাল লগা খবৰ সকলোৰে বাবে আমি আশা কৰিছোঁ এই 12খন পুথি যেন সকলোৱে পঢ়ে Thank you. ক'ত আহিছে আজি ক'ত আহিছে ইয়াতে বৰপথাৰ শাখা বহুভাষিক কবি সন্মিলনত আহিছিল কেমন লাগছে প্ৰগ্ৰামটা ভালো আপুনি বাইদেউ মই বঙাইগাঁৱৰ পৰা আহিছোঁ আজি বৰপথাৰ শাখা বহুভাষিক কবি সন্মিলনত তেখেতসকলে ইয়াতে অলপ আমাক মাতি পেলাই যাতে এই ঠাইখিনিৰ ল'ৰা ছোৱালীবিলাকে অলপ কবিতা বা সাহিত্যৰ প্ৰতি এটা মানে মনোযোগ আহে আৰু আকৰ্ষণ আহে বা লিখিবৰ কাৰণে এনেকৈ এটা মানে যাতে অলপ পজিটিভ এটা চিন্তাৰ কাৰণে তেওঁলোকে মাতিছে আৰু আমিও আহিছোঁ বৰ ভাল লাগিছে আহি আচলতে ধন্যবাদ বাইদেউ কেনেকুৱা লাগিছে বৰ ভাল লাগিছে ইয়াতে আহি দূৰৰ পৰা আমাৰ গোটেই অসমৰ মানুহবিলাক আহিছে কবিসকল কিছুমানে কবিতা পাঠ কৰিব অনুগল্প পাঠ কৰিব আৰু কিছুমানে গানো গাব মই আচলতে গোৱালপৰীয়া গান গাম বুলিয়ে আহিছোঁ আচ্ছা আচ্ছা খুব ভাল কথা
বাইদেউ কবিতা গাব কবিতা পাঠ কৰিম নিজৰ স্বৰচিত কবিতা ঠিক আছে বহুত ভাল লাগিছে বহুত বাহিৰৰ পৰা মানুহ আহিছে ঠিক আছে ঠিক আছে চাওঁ এইফালে চাওঁচোন কি তোমালোকে ডেন্স কৰিবা নেকি ডেন্স কৰিবা ন কি ডেন্স নেপালী ডান্স ঠিক আছে নেপালী ডেন্স এইখন স্কুলতে পঢ়া ন কোন ক্লাছত পঢ়া নাই আমিনুৰ ৰহমান দেৱ আমি দূৰৰ বিলাকক অকণমান চাব লাগিব আমিনুৰ ৰহমান দেৱক মই কবিতা পাঠ কৰি আহিছে ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবচোন